যিটো জুবিন ক্ষেত্ৰত যিবিলাক ঘটনা পৰিঘটনা হৈ আছে সেইটো তাত লাখ লাখ মানুহে গৈছে তাতে 1% মানুহে কোনোবা দুই এটা তেনেকা মদ্যপান কৰি গৈছে বা কিবা অপ্ৰীতিকৰ কাম কৰিছে সেই কাম কৰাবিলাক কোন সেই কাম কৰা সকল বিজেপি আমদানি কৰা তেওঁলোকে ঘটনাটো কৰে ফটোটো মাৰে কোনে বিজেপিৰ লগত জড়িত ফটোগ্ৰাফাৰ এটাই ফটো মাৰে আৰু এগৰাকী মন্ত্ৰীক পঠিয়ায় আৰু মন্ত্ৰীগৰাকীয়ে কি কৰে নিউজ চেনেলবিলাকলৈ পঠিয়ায় গতিকে আমি জানো যে এই গোটেই বদনামী কৰিবৰ কাৰণে আৰু জুবিন গাৰ্গৰ সত্তাটোক নাইকিয়া কৰিব মানে সৰু কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে যি টি কথা যিবিলাক কথা মুখ্যমন্ত্ৰীৰ পৰা ওলাবই নালাগে এই মদ পানী খোৱা মদ দিয়া এইবিলাক কথা ক'বই নালাগে আৰু তাত যিবিলাকে কৰিছে তেওঁলোকে প্ৰশাসন আছে প্ৰশাসনত লগাই পেলাই তেওঁলোকে এই ব্যৱস্থাটোৰ পৰা নাইকিয়া কৰিব লাগে এই পৰিৱেশটো কিয় দিয়া নাই আজি জুবিন গাৰ্গৰ ক্ষেত্ৰ